নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক আগন্তুক হ'বলগীয়া অসমৰ এডিআৰই আৰু আন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰয়োজন হোৱা কিছুমান বস্তুনিষ্ঠ প্ৰশ্নোত্তৰ দিবলৈ ওলাইছো আৰু এই সকলোবিলাক প্ৰশ্নোত্তৰবিলাক হ'ব আসাম স্পেচিফিক অৰ্থাৎ মেইনলি এই প্ৰশ্নোত্তৰবিলাক অসমক টাৰ্গেট কৰি বনোৱা হৈছে আৰু এই প্ৰশ্নোত্তৰবিলাক আপোনালোকে বিভিন্ন ধৰণৰ অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় তাতে নিশ্চয় লাভ কৰিব তো বেছি পলম নকৰি বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন অসমৰ কোনখন জিলা সৰ্বপ্ৰথমে ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল অৰ্থাৎ অসমৰ কোনটো জিলাক পোনপ্ৰথমবাৰৰ বাবে টবাকো ফ্ৰী ডিস্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব যোৰহাট অৰ্থাৎ অসমৰ যোৰহাট জিলাক পোনপ্ৰথমে টবাকো ফ্ৰী ডিস্ট্ৰিক্ট অৰ্থাৎ ধপাত নিষিদ্ধ অঞ্চল হিচাপে বা জিলা হিচাপে ঘোষণা কৰা হৈছিল নেক্সট প্ৰশ্ন অসমত ডিগবৈ তৈলক্ষেত্ৰ কোন চনত আৱিষ্কৃত হৈছিল অৰ্থাৎ ডিগবৈত যোনটো আমাৰ তেল শোধনাগাৰ আছে তাতে তেল শোধনাগাৰটো কোন চনত আৱিষ্কাৰ কৰা হৈছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1889 চনত অৰ্থাৎ 1889 চনত অসমত ডিগবৈ তৈলক্ষেত্ৰটোৰ আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ পিছত নেক্সট কোৱেশ্চন ধোদৰ আলিৰ কোনে নিৰ্মাণ কৰোৱাইছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব গদাধৰ সিংহ অৰ্থাৎ আহোমসকলৰ গদাধৰ সিংহ যাক আমি গদাপানী বুলিও জানো তেওঁৱে এই বিখ্যাত ধোদৰ আলিটোৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন কোন চনত অসমত চাহ গছৰ আৱিষ্কাৰ কৰা হৈছিল অৰ্থাৎ টি ৱাজ ডিস্কভাৰ্ড ইন আসাম ইন দ্য ইয়াৰ ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1823 চনত অৰ্থাৎ 1823 চনত অসমত চাহপাতৰ বা চাহ গছৰ আৱিষ্কাৰ কৰা হৈছিল আৰু এই চাহপাতৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰুচ নামৰ ইংৰাজ ব্যক্তি এজনে নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰে আপোনাৰ অপশ্যনবিলাক হৈছে ভিভি গিৰি খ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ গ ফকিৰুদ্দিন আলী আহমেদ আৰু খ জ্ঞানী জাইল সিং ইয়াৰে শুদ্ধ উত্তৰ হৈছে ফকিৰুদ্দিন আলী আহমেদ নেক্সট কুৱেশ্যন গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল অৰ্থাৎ গুৱাহাটীত যিটো টি অকশ্যন চেণ্টাৰ আছে সেই টি অকশ্যন চেণ্টাৰৰ আৰম্ভণি অৰ্থাৎ এষ্টাব্লিছমেণ্ট কেতিয়া হৈছিল ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1970 চনত অৰ্থাৎ 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন আহোমৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল বন্ধুসকল ইয়াৰে শুদ্ধ উত্তৰ হ'ব 1794 চনত অৰ্থাৎ আহোমসকলে 1794 চনত নিজৰ ৰাজধানী শিৱসাগৰৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল ইয়াৰ পিছত নেক্সট কুৱেশ্যন অসম কেতিয়া ইংৰাজৰ অধীন হৈছিল অৰ্থাৎ কিমান চনৰ পৰা অসমখন ইংৰাজৰ অধীনলৈ গৈছিল অসমখন ইংৰাজৰ অধীনত ইয়াণ্ডাবু চুক্তিৰ পিছত হৈছিল আৰু ইয়াণ্ডাবুৰ চুক্তি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবুৰ চুক্তি হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী আৰু এই চুক্তি হৈছিল ব্ৰিটিছসকলৰ লগত আৰু একপিনে আছিল ব্ৰহ্মদেশৰ অৰ্থাৎ ম্যানমাৰৰ ৰজা এই দুজনৰ মাজত ইয়াণ্ডাবুৰ চুক্তি হৈছিল যাৰ ফলত অসমখন তেতিয়াৰ পৰা ব্ৰিটিছৰ অধীনলৈ গৈছিল ইয়াৰ পিছত নেক্সট কুৱেশ্যন আছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন তো অপশ্যনবিলাক হৈছে ক মণিৰাম দেৱান খ গোমধৰ কোঁৱৰ গ পিয়লি ফুকন আৰু খ কুশল কোঁৱৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে গোমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন ঘূৰণীয়া মেজমেলত অসমত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া প্ৰতিনিধি কোন আছিল অৰ্থাৎ যিটো বিখ্যাত ইংলেণ্ডত ঘূৰণীয়া মেজমেল হৈছিল সেই ঘূৰণীয়া মেজমেলত কোনজন অসমীয়াই যোগদান কৰিছিল ইয়াৰ অপশ্যনবিলাক শুনি যাব ক চন্দ্ৰধৰ বৰুৱা খ বিষ্ণুৰাম মেধি গ গোপীনাথ বৰদলৈ খ হেমচন্দ্ৰ গোস্বামী অৰ্থাৎ যিটো ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল ইংলেণ্ডত তাতে অসমক কোনে ৰিপ্ৰেজেণ্ট কৰিছিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক চন্দ্ৰধৰ বৰুৱা নেক্সট কুৱেশ্যন চুতীয়া বংশৰ অন্তিমজন ৰজা কোন আছিল অৰ্থাৎ হু ৱাজ দ্য লাষ্ট কিং অফ চুতীয়া ডাইনেষ্টি ইয়াৰে অপশ্যনবিলাক আপোনালোকে শুনিব ক নীতিপাল খ বীৰপাল গ ৰত্নপাল আৰু খ ব্ৰহ্মপাল ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক নীতিপাল অৰ্থাৎ নীতিপালে আছিল চুতীয়া বংশৰ আটাইতকৈ শেষৰ ৰজা আৰু এই নীতিপালৰে ঘৈণীয়েক আছিল সতীসাধিনী যিয়ে আহোমসকলৰ বিৰুদ্ধে আহোমসকলৰ বশ্যতা স্বীকাৰ নকৰি মৃত্যুবৰণ কৰিছিল আৰু তেওঁৰ যিটো স্মৃতিত অসম চৰকাৰে প্ৰতি বছৰে 21 এপ্ৰিল তাৰিখে সতীসাধিনী দিৱস হিচাপে উদযাপন কৰি আহিছে নেক্সট কুৱেশ্যন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল অপশ্যনবিলাক আপোনালোকে শুনিব ক গোমধৰ কোঁৱৰ খ ৰূপসিং সুবেদাৰ গ মাধৱ তামুলী খ ভটাই ডেকা
বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ইয়াৰে উত্তৰ হ'ব খ ৰূপ সিং সুবেদাৰ নেক্সট কোৱেশ্চন নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত অৰ্থাৎ দ্য ফেমাছ নৱগ্ৰহ টেম্পল ইজ লোকেটেড ইন হুইচ হিল অপশ্যনবিলাক শুনিব ক নীলাচল পাহাৰ খ ভস্মাচল পাহাৰ গ চিত্ৰাচল পাহাৰ আৰু খ মণিকোট পাহাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে গ চিত্ৰাচল পাহাৰ আৰু আমি সকলোৱে জানো যে নীলাচল পাহাৰত বিখ্যাত কামাখ্যা মন্দিৰ অৱস্থিত আৰু ভস্মাচল পাহাৰত যেটো আমাৰ উমানন্দ আছে উমানন্দ মন্দিৰ এই ভস্মাচল পাহাৰত অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ পৰা কোনে দাণ্ডি যাত্ৰাত ভাগ লৈছিল অৰ্থাৎ দ্য অনলি এছামিজ পাৰ্চন হু পাৰ্টিচিপেটেড ইন দ্য ফেমাছ দাণ্ডি যাত্ৰা ইয়াৰ অপশ্যনবিলাক শুনি যাব ক লীলাধৰ বৰুৱা খ নবীন চন্দ্ৰ বৰদলৈ গ তৰুণৰাম ফুকন আৰু খ কুলধৰ চলিহা ইয়াৰে শুদ্ধ উত্তৰ হৈছে লীলাধৰ বৰুৱা অৰ্থাৎ অসমৰ পৰা লীলাধৰ বৰুৱাই গান্ধীজীৰ যেটো দাণ্ডি যাত্ৰা আছিল আইন অমান্য আন্দোলনৰ সেই দাণ্ডি যাত্ৰাত ভাগ লৈছিল নেক্সট কোৱেশ্চন কাক শুক্লধ্বজ নামেৰেও বুৰঞ্জীত জনা যায় অৰ্থাৎ আহোমসকলৰ যেটো ইতিহাস বা অসমৰ যেটো ইতিহাস সেই ইতিহাসত শুক্লধ্বজ বুলি কোনজন মানুহক জনা যায় অপশ্যনবিলাক শুনিব ক প্ৰতাপ বল্লভ খ চিলাৰায় গ নৰনাৰায়ণ খ মল্লদেৱ ইয়াৰে শুদ্ধ উত্তৰ হৈছে খ চিলাৰায় অৰ্থাৎ চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ আৰু এই অপশ্যনবিলাকত থকা যেটো মল্লদেৱ সেই মল্লদেৱ আছিল নৰনাৰায়ণৰ প্ৰকৃত নাম কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল মল্লদেৱ আৰু চিলাৰায়ৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ নেক্সট কোৱেশ্চন শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল when did the শৰাইঘাট ব্ৰিজ established এই শৰাইঘাট দলং নিৰ্মাণ কিমান চনত কৰা হৈছিল অপশ্যনবিলাক শুনিব ক 1948 খ 1952 গ 1962 খ 1964 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ 1962 অৰ্থাৎ দ্য শৰাইঘাট ব্ৰিজ was constructed in 1962 নেক্সট কোৱেশ্চন কিমান চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল অৰ্থাৎ দ্য ফেমাছ পথৰুঘাটৰ ৰণ টুক প্লেচ ইন দ্য ইয়াৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ বা পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল 1894 চনত এই পথৰুঘাটটো আছিল দৰং জিলাত আৰু এই দৰং জিলাৰ পথৰুঘাটতে মানে পথৰুঘাটৰ যেটো বিদ্ৰোহ বা ৰণ সংঘটিত হৈছিল আৰু 1861 চনত সংঘটিত হৈছিল ফুলগুৰিৰ ধাৱা 1861 চনত ফুলগুৰি ধাৱা আছিল আৰু এই ফুলগুৰি ধাৱা আছিল প্ৰথম কৃষক বিদ্ৰোহ অসমৰ প্ৰথম কৃষক বিদ্ৰোহ আছিল ফুলগুৰি ধাৱা যেটো সংঘটিত হৈছিল 1861 চনত নেক্সট কোৱেশ্চন শংকৰদেৱৰ কন্যাৰ নাম কি আছিল অৰ্থাৎ দ্য ডটাৰ অফ শংকৰদেৱ ৱাজ অপশ্যনবিলাক শুনিব ক মালা খ ভানু গ মনু খ পদ্মা শংকৰদেৱৰ কন্যাৰ নাম আছিল অপশ্যন গ মনু নেক্সট কোৱেশ্চন কোনজন ব্যক্তিক আহোমসকলৰ অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপেও জনা যায় ইয়াৰে শুদ্ধ উত্তৰ হৈছে গ মোমাই তামুলী বৰবৰুৱা আৰু এই মোমাই তামুলী বৰবৰুৱা আছিল আহোমসকলৰ প্ৰথম বৰবৰুৱা আৰু তেওঁ পাইক প্ৰথাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমাজ সংস্কাৰৰ দিশবিলাকৰ আৰম্ভণি কৰিছিল নেক্সট কোৱেশ্চন আহোম যুগত বামুণী কোঁৱৰ বুলি কাক জনা যায় অৰ্থাৎ হু ৱাজ পপুলাৰলি ন'ন এজ বামুণী কোঁৱৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে ক চুডাংফাক আহোমসকলৰ বামুণী কোঁৱৰ বুলিও জনা যায় কাৰণ কিয় তেওঁ সৰুৰে পৰা লালন পালন কৰি তেওঁক ডাঙৰ দীঘল কৰিছিল বামুণে সেয়েহে তেওঁক বামুণী কোঁৱৰ হিচাপে জনা যায় ইয়াৰে চুক্ৰামফাৰ যোনটো আহোম নাম আছে তেওঁ আহোম নাম হৈছে ৰুদ্ৰসিংহ চুক্ৰামফাৰ আহোম নাম হৈছে ৰুদ্ৰসিংহ আৰু চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও জনা যায় কাৰণ কিয় চুহুংমুঙে নিজৰ ৰাজধানী চৰাইদেউৰ পৰা দিহিং নদীৰ পাৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল নেক্সট কোৱেশ্চন বিখ্যাত গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত অৰ্থাৎ গৰমপানী ৱাইল্ড লাইফ চেংচুৰী যোনটো আছে সেই গৰমপানী ৱাইল্ড লাইফ চেংচুৰী ক'ত আছে কোনখন জিলাত আছে ইয়াৰে অপশ্যনবিলাক শুনিব ক শিৱসাগৰ খ যোৰহাট গ কাৰ্বি আংলং আৰু গোলাঘাট আৰু খ নগাঁও আৰু যোৰহাট ইয়াৰে শুদ্ধ উত্তৰ হৈছে গ কাৰ্বি আংলং আৰু গোলাঘাট অৰ্থাৎ কাৰ্বি আংলং আৰু গোলাঘাট নামৰ জিলা দুখনৰ মাজত এই যেটো গৰমপানী অভয়াৰণ্য আছে সেইটো অৱস্থিত
নেক্সট কুৱেশ্যন অসমৰ সাক্ষৰতাৰ হাৰ কিমান অৰ্থাৎ দ্য লিটাৰেচি ৰেট অফ আছাম ইজ ইয়াৰ অপশ্যনবিলাক শুনিব ক 72.19%, খ 75.45%, গ 73.00% আৰু খ 78.15%। অসমৰ লিটাৰেচাৰ ৰেট হৈছে 72.19%। নেক্সট কুৱেশ্যন অসমৰ কোন জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি অৰ্থাৎ দ্য হায়েষ্ট লিটাৰেচি ৰেট ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অপশ্যনবিলাক শুনিব ক শিৱসাগৰ, খ যোৰহাট, গ কামৰূপ মহানগৰ অৰ্থাৎ কামৰূপ মেট্ৰ' আৰু খ নগাঁও। ইয়াৰে শুদ্ধ উত্তৰ হৈছে কামৰূপ মহানগৰ অৰ্থাৎ অসমৰ কামৰূপ মহানগৰত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ আছে। নেক্সট কুৱেশ্যন 24 নম্বৰ অসমে আন্তৰ্জাতিক সীমা স্পৰ্শ কৰা দেশকেইখন কি কি অৰ্থাৎ আছাম শ্বেয়াৰ দ্য ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অপশ্যন এ চীন আৰু বাংলাদেশ, অপশ্যন বি ভূটান আৰু চীন, অপশ্যন চি ভূটান আৰু বাংলাদেশ আৰু অপশ্যন ডি ভূটান আৰু ম্যানমাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূটান আৰু বাংলাদেশ অৰ্থাৎ অসমে ভূটান আৰু বাংলাদেশৰ লগত নিজৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো শ্বেয়াৰ কৰে। আৰু আজিৰ ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপেও জনা যায় বা বোলা হয় অৰ্থাৎ অসমৰ কোনটো অইল ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী হিচাপে জনা যায়। এই প্ৰশ্নৰ উত্তৰটো আপোনালোক সকলোৱে মোক যেন কমেণ্ট ছেকশ্যনত নিশ্চয় জনায়। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে আৰু ইনফৰ্মেটিভ যেন লাগিছে তেন্তে প্লিজ নিজৰ লগ বন্ধুবীৰ মাজত শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।